নমস্কাৰ খেল খবৰ অসমলৈ স্বাগত IPL বিশ্বৰ সবাতকৈ ডাঙৰ প্ৰিমিয়াৰ লীগ সেইবাবে বিশ্বৰ নামি দামী খেলুৱৈ এই খেলত অংশগ্ৰহণ কৰিবলৈ জোৰ দি চেষ্টা চলায় কাৰণ এই খেলখনত যি ধৰণৰ অৰ্থ বিনিয়োগ কৰা হয় বিশ্বৰ কোনো এখন দেশত তেনেধৰণে নহয় আৰু ইয়াৰ প্ৰাইজ মানিও যথেষ্ট বেছি আহক অন্য দেশবোৰৰ লগত IPLৰ প্ৰাইজ মানি তুলনা কৰি চাওক ইয়াতে শীৰ্ষস্থানত আছে IPLৰ প্ৰাইজ মানি হৈছে 20 কোটি টকা দ্বিতীয় স্থানত কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 7.5 কোটি টকা তৃতীয় স্থানত বাংলাদেশ প্ৰিমিয়াৰ লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 6.34 কোটি টকা তৃতীয় স্থানত পাকিস্তান প্ৰিমিয়াৰ লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 3.73 কোটি টকা তাৰ পাছতে আছে বিগ বেঞ্চ লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 3.35 কোটি টকা তাৰ পাছতে আছে দ্য 100 লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 1.51 কোটি টকা আৰু একেবাৰে শেষত হৈছে লংকা প্ৰিমিয়াৰ লীগ ইয়াৰ প্ৰাইজ মানি হৈছে 73.7 লাখ টকা সেইবাবে বিশ্বৰ অন্যান্য দেশৰ খেলুৱৈসকলে আমাৰ দেশৰ IPL খেলখনত অংশগ্ৰহণ কৰিবলৈ জোৰ দি চেষ্টা চলায় এনেধৰণৰ বাতৰি পাবলৈ আমাৰ চেনেলক লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ